হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক সকলোকে গুড মৰ্ণিং জনাইছোঁ। আজি হ'ল মঙলবাৰ। আজি এনেকুৱা এটা ভিডিঅ' দিবলৈ গৈ আছোঁ। তাৰমানে কি মোৰ ঘৰত নাই, বেলেগ ঠাইত আছোঁ, ভাগিনৰ ঘৰতে আছোঁ। আপোনালোকে চাই আছে ঘৰটো কেনেকুৱা লেতেৰা পৰিৱেশ, বেয়া নাপাব, মানুহৰে থাকে। এইটো নহয় ধনী আৰু দুখীয়া বুলি নাই, সিহঁৰ হাতটো নাই, সেইকাৰণে বনাব পৰা নাই, এনেকুৱা অৱস্থা। ল'ৰাটো বহুত কষ্ট কৰি আছে, এতিয়া বৰ্তমান ইউটিউবত কাম কৰি আছে আৰু মা দেউতা ঘৰতে নাই, বাহিৰত আছে অসমৰ। আপোনালোকে সকলোৱে দোৱা কৰিব যদি আগন্তুক দিনলৈ ল'ৰাটো ভালকৈ প্ৰতিভা দেখাব পাৰে ইউটিউবত। ইউটিউব চেনেল কৰিছে। ইউটিউব চেনেল নামটো কি আছিল? এই ৰাজীৱ মিউজিক কোম্পানী ইউটিউব চেনেল হয়। সবে চাব, সকলোৱে লাইক কমেন্ট সাবস্ক্রাইব শেয়ার কৰি দিব। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ। আৰু লগতে মোৰো এটা চেনেল আছে, সকলোৱে চাব, ব্লগৰ চেনেল। জয়নাল ব্লগস। হয় হয়, জয়নাল আবদিন ব্লগস। চাব, সবে চাব, তামাম ভাল ভাল ভিডিও দেয়। চাব।